পুৰৰ পৰা আমাৰ সংবাদদাতা ৰাজীৱ বৰাই দেখুৱাব সেই ভূঁই ৰোৱা দৃশ্য। হয়, নিশ্চয়কৈ অসমৰ কৃষি পথাৰত এতিয়া বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে, যিহেতু আহিছে পথাৰলৈ ভূঁই ৰোৱা মেচিন। মই ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিম, এগৰাকী যুৱতীয়ে ভূঁই ৰুবলৈ চেষ্টা কৰিছে। গহপুৰৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ। সেইগৰাকী সাহসী যুৱতী, তেওঁ ইতিমধ্যে কৃষিভূমিত নামি পৰিছে আৰু যি নৱতম পথাৰত সংযোজন, অসমৰ পথাৰত যি নৱতম সংযোজন ভূঁই ৰোৱা মেচিন, সেই মেচিনে ইতিমধ্যে কঠীয়া ৰুইছে। মই তললৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইতিমধ্যে ৰুই গৈছে। তেওঁ সেই মেচিনৰ জৰিয়তে মই যুৱতীগৰাকীৰ ওচৰলৈ যাম আৰু লগতে ইয়াত যিসকল ব্যক্তি কৃষিভূমিৰ লগত জড়িত আছে তেখেতসকলৰ লগত কথা পাতিব বিচাৰিম, যিহেতু এয়া অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল, গহপুৰৰ নিগম অঞ্চলৰ ভিতৰুৱা অঞ্চল। মই যুৱতীগৰাকীৰ ওচৰলৈ আহিম কথা পাতিবলৈ আৰু তেওঁক ৰখাইছোঁ। অলপ ৰৈ দিব ভণ্টি, যিহেতু ইতিমধ্যে গহপুৰত বান বিধ্বস্ত অঞ্চল যদিও অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ইতিমধ্যে ভূঁই ৰোৱা পৰিৱেশ এটা হৈছে, অইন ঠাইত যদিও হোৱা নাই। মই তোমাৰ ওচৰলৈ আছোঁ। কি নাম আছিলে তোমাৰ? হয়, নমস্কাৰ, মোৰ নাম উদাংশ্ৰী বসুমতাৰী। এনেকৈ হাল বাবলৈ কেতিয়াবা শিকিলা? মই একচুৱেলি এইটো নতুন প্ৰচেছ হয় দেউতাহঁতৰে, প্লাণ্টাৰ মেচিন নে কি, ময়ো ইমান নাজানো। ধৰ কালিৰ পৰা দেখিছোঁ আৰু তাৰপিছত দেখি পিনি মোৰ নিজৰো ইচ্ছা গৈছে যে মহিলাবিলাকেও ধৰ ইউজ কৰিব পাৰিব আৰু এইটো নতুন প্ৰজন্মৰ কাৰণে ভাল। ধৰ কম খৰচতে হয়। আমাৰতো এতিয়া ধৰ হাজিৰা লওঁতে এজনী মানুহক আপুনি 150 টকা দিব লাগে। এইটো 8টাৰ পৰা 12টালৈকে কৰে আৰু আপোনাৰ চাহ পানীৰ ব্যৱস্থাটো ধৰিবই লাগে। আৰু কঠীয়া এক মুঠা ধৰ উঘালিলে আপোনাৰ 10 টকাকৈ লয় পাৰ পিচ। তো সেইটোৰ তুলনাত এইটোৰ বহুত ভাল ব্যৱস্থা হৈছে। থেংক ইউ জনাব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰক। কিহত পঢ়ি আছে? মই একচুৱেলি FT কৰ্টত কৰি আছোঁ এজ এ DO হিচাপে। এগৰাকী শিক্ষিত যুৱতী আৰু তেওঁ হাল বোৱাটো আমি দেখুৱাম এতিয়া। পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, দেখুৱাই আছোঁ। এয়া নৱতম সংযোজন পথাৰত এয়া কঠীয়া ইয়াত এনে মেচিনত ৰখা হৈছে আৰু মেচিনৰ জৰিয়তে কঠীয়া ৰুই যোৱা হৈছে, যিটো অসমৰ কৃষিভূমিত নতুনকৈ সংযোজন হৈছে। এটা খুব সুন্দৰ পৰিৱেশ আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত ব্যক্তি আছে, মই কথা পাতিব বিচাৰিম। ইয়াৰ বিষয়ে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, আমাৰ গুপ্তকাশী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী পূব চৈদুৱাৰ, আমি এটা ডাঙৰ সংকল্প লৈছোঁ কৃষি বিপ্লৱৰ ওপৰত। আৰু সেইমতে আমাৰ কেন্দ্ৰীয় চৰকাৰে যথেষ্ট সহায় কৰিছে আৰু যথেষ্টখিনি নতুন প্ৰজন্মৰ সহায় বা নতুন নিউ টেকন'লজি কাৰণে আমাৰ আজি আমি এই ধান ৰোৱাৰ এটা প্ৰচেছ প্ৰথম আৰম্ভ কৰিছোঁ। ইয়াতে আমি মেচিনেদি আমি ৰুবলৈ 300 বিঘা আমি টাৰ্গেট লৈছোঁ এইবাৰ, আৰু মেনুৱেল হিচাপে আমি 2000 মাটি ৰুম। ইয়াৰ পাৰ্থক্যটো মানে কিমান হয় তাৰ এটা আমি ডিফাৰেঞ্চ কৰিবৰ কাৰণে এইবাৰ আমি ডেমো হিচাপে এই খেতিপথাৰত ৰাখিছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে যিটো চিন্তা চৰ্চা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, যে কৃষি একেবাৰে সাধাৰণ কৃষকলৈকে যাতে এই ব্যৱস্থাবিলাক যায়, তাৰ কাৰণে চিন্তা চৰ্চা কৰি আজি এখন আমাৰ সৰু গাঁৱত এই আজি কেন্দ্ৰীয় চৰকাৰে এটা যোজনা ইয়াত আৰম্ভ হৈছে। আৰু ইয়াতে আমাক সম্পূৰ্ণ সহায় কৰিছে ভাৰতীয় কিষাণ সংঘ আৰু লগতে আমাৰ এপাৰ্টৰ পৰা আমাৰ যথেষ্ট সহায় কৰিছে। নিশ্চয় নিশ্চয়, আপোনালোকৰ এই প্ৰচেষ্টা আমি দেখুৱাইছোঁ। আৰু এগৰাকী কৃষকৰ লগত কথা পাতিব বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কি আছিলে? হয়, মোৰ নামটো নমস্কাৰ, লক্ষেশ্বৰ বসুমতাৰী। এই যে নৱতম ভূঁই ৰোৱা মেচিন আহিছে, আপোনালোকে পাইছে, হয়, কি ক'ব? এইটো এতিয়া মেচিনটো আমি পাই বহুত সুখী। আৰু মানে এজনী মানুহ হাজিৰা দিবলৈ গ'লে 150 টকা হয়। কমচে কম মানে মানুহৰ লগত খেতিটো কৰিলে কমচে এবিঘা মাটিত 1200-1500 এনেকুৱা টকা খৰচ হয়। এতিয়া আমি এইটো কম খৰচত আমি খেতিটো কৰিব পৰা হৈছোঁ। এইটো কি কঠীয়া আছিলে, কিমান ৰুব পাৰিছে? এইটো ৰঞ্জিত কঠীয়া, আমি এবিঘাত 4 কেজিত হৈ গৈছে। তাৰমানে এনেই মেনুৱেল কঠীয়া হ'লেতো 10 কেজি লাগে। হয়, খুব ইজি হৈছে ন? হয়, বহুত ইজি হৈছে। হয়, আমি দেখুৱাইছোঁ। এয়া হৈছে এই মেচিনটো। ইতিমধ্যে যুৱতীগৰাকীয়ে এই যি মেচিনৰ জৰিয়তে ভূঁই ৰুইছে আমি দেখুৱাইছোঁ ইতিমধ্যে, আৰু এই তললৈ আমি দেখুৱাইছোঁ। সুন্দৰ ভাৱত মানে ৰুই যোৱা হৈছে। যি ৰোৱনীয়ে যেনেধৰণে ৰুই যায় তেনেদৰে মেচিনটোৰ জৰিয়তে ৰুই যোৱা হৈছে। এটা নৱতম সংযোজন হিচাপে এটা ভাল খবৰ। যদিও বৰ্তমান ৰাজ্যত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত বানপানীৰ কাৰণে কৃষকে খেতি কৰিব পৰা নাই, কিন্তু গহপুৰ উত্তৰাঞ্চলৰ বহু কৃষকে কৃষি কাৰ্য কৰিব পৰা এটা পৰিৱেশ হৈ আছে। আৰু যিহেতু নৱতম সংযোজন হিচাপে মেচিনৰ জৰিয়তে ইয়াত কৃষি কাৰ্য কৰিছে, আৰু এয়া আমি দেখুৱাবলৈ চেষ্টা আৰু এয়া ৰাজীৱ বৰাই দেখুৱালে গহপুৰৰ পৰা। আৰু এনেদৰে এতিয়া যন্ত্ৰৰ সহায়ত এনেদৰে দেখিবলৈ পোৱা গৈছে ভূঁই ৰোৱাৰ আৰম্ভ কৰিছে গহপুৰত, আৰু যন্ত্ৰৰ সহায়ত ভূঁই ৰোৱা সেই পৰিৱেশ দেখুৱালে ৰাজীৱ বৰাই।